গোলাঘাটৰ বহুকেইখন দোকানে আইন অমান্য কৰি স্কুল কলেজৰ নিচে কাষতে গুটখা, শিখৰ, কমলাপচন, জৰ্দা, বিড়ি, চিগাৰেট আদি বিক্ৰী কৰি থকাৰ অভিযোগ আছিল। কালি 9 ডিচেম্বৰত ৰাজ্যিক ধঁপাত নিয়ন্ত্ৰণ কোষৰ গোলাঘাট সমল ব্যক্তি ডক্টৰ সুনীতা এক্কা আৰু গুৱাহাটীস্থিত মুখ্য কাৰ্যালয়ৰ বিষয়া ৰুধিৰ প্ৰকাশ শৰ্মাই আৰক্ষীৰ সহযোগত অভিযান চলায়। চহৰৰ হিন্দী হাইস্কুল ৰোড, চানমাৰী, কলেজ তিনিআলি আদি এলেকাত অভিযান চলাই বহু পৰিমাণৰ ধঁপাত জাতীয় সামগ্ৰী জব্দ কৰাৰ লগতে বিক্ৰেতাসকলক জৰিমনা বিহে। গোলাঘাটৰ পৰা প্ৰকাশ শৰ্মাৰ ৰিপৰ্ট, কমেণ্ট 1। নডেল অফিচাৰ নেশ্যনেল টবেকো কণ্ট্ৰল ইউনিট গোলাঘাটৰ পৰা কৈছোঁ। আজি আমি এটা ৰেইড এক্টিভিটি আৰম্ভ কৰিছোঁ। ৰেইড আমি অভিযান আজি ইয়াত পদক্ষেপটো লৈছোঁ। আমি ক'ভিড-19 পেণ্ডেমিকৰ মহামাৰীৰ সময়ত আমি বহুত দিন আমি এই ৰেইডটো কৰা নাছিলোঁ, কিন্তু আমি আজি ৰেইডটো ইয়াত কৰিছোঁ আৰু আমি ডিআৰ কলেজৰ ৰাস্তাত, চানমাৰী স্কুলৰ ওচৰত, কমাৰ্চ কলেজৰ ওচৰত আৰু বিভিন্ন বিভিন্ন বিদ্যালয়ৰ সন্মুখৰ 100 গজ বেহাৰ্ধৰ দোকান সন্মুখত আমি বিভিন্ন ধৰণৰ চাদাজাতীয় সামগ্ৰী আমি ধৰা পেলাইছোঁ বা আমি তেওঁলোকৰ পৰা জব্দ কৰিছোঁ আৰু তেওঁলোকৰ পৰা আমি ফাইন কাটি দিছোঁ। আৰু মই ষ্টেট টবেকো কণ্ট্ৰল চেলৰ ডিভিজনেল কোঅৰ্ডিনেটৰ আপাৰ আছাম। নামটো কি ক'লে? মোৰ নাম ৰুধিৰ প্ৰকাশ শৰ্মা। আজি গোলাঘাটৰ অভিযান চলাইছে, কি পাইছে? আমি চাদা পেকেট পাইছোঁ, ধঁপাত পাইছোঁ, গুটখা পাইছোঁ, এইবোৰে পাইছোঁ। এতিয়া ফাইন কাটিছে নেকি? হয়, বাইদেৱে ফাইন কাটিছে। কিমান টকা? 200 টকাকৈ ফাইন কাটিছোঁ হয়। আৰু তেওঁলোকক আমি কৈছোঁ